হেল্ল' বন্ধুসকল, কি খবৰ? কোনো এটা নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। এইটো মানে আজি ভ্লগ নহয়, এইটো ৰাইড টাইপৰ হ'ব। অলপ আমি মানে বহুত দিন হ'ল আমি ফুৰিব জানি কিনে ফুৰিবলৈ আহিলোঁ। আপোনালোকক বহুত বস্তু দেখুৱাম আৰু আপোনালোকক অৰূপ ঠুৰীয়া ভ্লগত এতিয়া সদায় জড়িত হৈ থাকক। আৰু এতিয়া আমি ওপৰ দৃশ্যপথত আছোঁ আৰু পলাশবাৰী হৈ কিনে যাম আগৰ পিনে। আৰু মানে এতিয়া মানে বৰ্তমান পলাশবাৰী পাইছোঁ আমি। পলাশবাৰী ভিউ চাওঁ, মজা লাগে তাৰমানে ইয়াত। আৰু অৰূপ এতিয়া বাইক চলাই আছে আৰু মই মজাকৈ বহি কিনে ভিডিঅ' বনাই আছোঁ। আৰু এনেকৈ ছাগলী আনিছে ককাই খেদি কিনে। আৰু এয়া চাওঁ পলাশবাৰীৰ ভিউ, মজা তাৰমানে বহুত ভাল লাগে। আৰু আমি এতিয়া ৰাস হয় পলাশবাৰী, তাতে যাম। আৰু এইটো হৈছে চেই কোম্পানী, ইয়াত চেই বনায়। আৰু আমি পলাশবাৰীৰ পৰা গতি কৰি আছোঁ এতিয়া। আৰু ইয়াত চাওঁ মজা ভিউ, তাৰমানে এইটো চুইচ গেট হয় আৰু ইয়াত নাও বঢ়িয়াকৈ থৈছে। আৰু এইখন হৈছে পলাশবাৰী আৰু ইয়াত ৰাস হয় ডাঙৰকৈয়ে, আপোনালোকেও আহিব পাৰে। ইয়াত মীনা বজাৰ বহা হয় আগৰ পিনে এইটো ৰাস্তাৰে। আৰু আমি এতিয়া পাল্লি হৈ কিনে যাম। আৰু আহিলোঁ পলাশবাৰী, আমি এনেকৈ দখল হৈ কিনে যাই কিনে আপোনালোকক দেখুৱাওঁ হুদুমপুৰ ৰাস্তাতে। আৰু এতিয়া আমি হুদুমপুৰৰ ৰাস্তাত ওলাম আৰু এইকেইজনে কাম কৰি আছে ৰাস্তাত। আৰু এইটো হৈছে কালী মন্দিৰ হুদুমপুৰৰ, ডাঙৰকৈ ইয়াত পূজা কৰা হয়। আৰু এতিয়া আমি হুদুমপুৰৰ ৰাস্তাতে যাই আছোঁ। আৰু এতিয়া অৰূপ দাই বাইক চলাই আছে। আৰু এতিয়া আমি এৰি পালোঁ, ওপৰ দৃশ্য ক'বলৈ ওলাইছোঁ। আৰু আগত দলংখন আছে। আৰু এতিয়া আমি দলং পালোঁ। আৰু মানে এতিয়া ওপৰ দৃশ্য পাৰ হ'লোঁ আৰু আমি সেইটো ৰাস্তাৰে যাম। আগতে তেল ডিপুত যাম আমি তেল ভৰাবলৈ, যিহেতু বাইকত তেল নাই অলপো। আৰু তেল ডিপুত আহি পালোঁ এতিয়া বৰ্তমান। আৰু এতিয়া তেল মাৰি লওঁ 200 টকাৰ। আৰু এতিয়া আমি দখলা পাহাৰ পালোঁ, এতিয়া দলংখন হৈছে এইখন। আৰু আমি এতিয়া পাহাৰ পালোঁ। বিৰাট মজা লাগে ইয়াত, আৰু ককাই যাই আছে এনেকুৱা। আৰু আমি এতিয়া তলৰে নামি আহিলোঁ। আৰু এতিয়া আমি নদীৰ পাৰ পালোঁ বৰ্তমান। আৰু ইয়াত চাওঁ কি মজা লাগে তাৰমানে। সেইখন হৈছে শুৱালকুছি পাহাৰ। আৰু এতিয়া আমি যাই আছোঁ আগৰ পিনে, মাছ মাৰি আছে কিজানি চাব যাওঁ। আৰু মানে এয়াই আৰু ভাল লাগে জেগাবোৰ ইয়াত, আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ নদী হয় ইয়াত। আৰু মানে যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট ফলোবোৰ কৰি দিব। চ' মানে ভিডিঅ'টো মানে আমি ইয়াতে সামৰিলোঁ। আৰু আমি এতিয়া যাওঁ, ভিডিঅ'টো সামৰিলোঁ। চ' বাই গাইজ।